এইজনী মাজনীৰ পৰা ভিতৰত কথা এটাও পাতিব নাপায় পাই চম্পালে ফোন এটা কৰি লওঁ হেল্ল' তই আহিছ নে কি তোক পাই আগদিনাখনি কৈ থ'লেও তই কথাবোৰ গুৰুত্ব নিদিয় কিবা তই আকৌ গদাক নকৰিলে মই আকৌ পকৰে পকৰে একদম খাব নোপোৱা যেন লাগি যাব লাগে তই আকৌ মই লগ কৰিম বুলি ক'লে কথা নহয় পাই এইজনী বৰ কিবা একদম গম পানে বাঘে খোৱা আহি ৰখি থাকিবহি গম পাওঁ নে বাৰু মোৰ কাৰণে আজি মোক আই লাভ ইউ বুলিও কৈছে কম বুলি কৈছে তাতে সোনকালে আহোঁ অকণমান আৰু তহঁতে চাবি আকৌ মাজনী আৰু তই আকৌ ওলা নামিলে বৰ সুধি থাকে নহয় ক'লৈ যা কি কৰ একদম আৰু গোটেই একদম মনে মনে আহিবি দেই নহ'লে আকৌ তোৰ মাজনীয়ে দেখিলে দিগদাৰ হ'ব নহয় তয়ো দেখোন গদাক লগ কৰা কথা তই সিদিনাখনি গদাক চুমা দিছিলি মই দেখিছিলোঁ যে তই চুমা দিছিলি পুতুকলালৈ গৈ লৈছিলি কিবা মই সি মুতিব লাগিছিল মই দেখিছিলোঁ কৈ দিম আকৌ তই নাহিলে কৈ দিম আকৌ মই 5 মিনিটত পাই যাবি মই কৈ দিম অঁ হ'ব দে গৈ আছোঁ এইফালে মা ভিতৰত আছে তয়ো বৰ কিবাখন কৰি থাক গৈছোঁ ৰ 5 মিনিটত নাপালে অকণমান দেৰি হ'লেও ৰ গৈ আছোঁ ৰ হ'ব দে চিটি কলিয়ে এইফালে মোক ব্লেকমেইল কৰি আছে মাক দা মই এতিয়া কি বুলি কৈ যাম বাৰু পলাই যাওঁগৈ নি বাৰু পলাই গ'লে মায়ে মোক বিচাৰ কোচা কৰিব মোক ঘৰত গৰু পিটন দিব দুৱাৰ মাৰি চিটি কলিৰ ওচৰৰ পৰা এই বহী এখন আনোগৈ বুলি কৈ যাম আকৌ অঁ তাইক মই বহী এখন আনিবলৈ কৈয়ে দিওঁ ঐ ধুনীয়া ফোন কৰিলে হেল্ল' গৈছোঁ ফোন কৰি নাথাক বোলো হ'ব দে মই মাক ক'বলৈ চাওঁ আইঅ বৰ ৰ'দ দিছে পাই ইজনী কি বুলি কৈ থৈ যাওঁ বাৰু মই অজিতৰ দোকানলৈকে যাওঁ বুলি কৈ থওঁগৈ অ' মাই মই হেৰি অজিতৰ দোকানৰ পৰা আহোঁগৈ দেই অঁ এই বহি শেষ হ'ল পৰীক্ষা পালেহি নহয় ৰখি থাকোঁ নাই নেলাগে বুলি কোৱা আগতে দৌৰ মাৰি দেই মই বেটি চিঞৰটোহে শুনিলোঁ তৎক্ষণাত নাইকিয়া হ'ল দেই আহক তাই আজি আহক তাই আহিলে আমাৰ মাৰ ওচৰলৈ লেকচাৰ দিবলৈ চাহপানী এটোপাও খাব অনাই বনাই যিটি কথা এগালমান লগাব ইজনী সুধিব এতিয়া ক'লে চোৱা তাইলে হেৰি ভাতটো দেখিলে ছাতিয়ে যে গোৰ মাৰি দিবি গৈ থকাই ভাল এইজনী দেখোন ৰূপালী জীয়েক এইফালে আহিছে ল'ৰা লগ কৰিবলৈ যায় চাগে এইটো চেগতে ৰূপালীক ঠিকছে কথা এষাৰমান লগাই হেৰি কৰোঁগৈ যুঁজটো আৰম্ভ কৰোঁগৈ মই বহুদিন লগোৱা যুঁজোৱা কৰিবলৈ পোৱা নাই এনেও ল'ৰা লগ কৰিবলৈ যায় ধুনীয়া হৈ গৈছে দেখিছে অ' চম্পা ক'লৈ যাওঁনো হে দোকানৰ পৰা আহোঁগৈ আপুনিনো ক'লৈ যায় আমাৰ ঘৰলৈকে যায় চাগে দোকানলৈ যাওঁ অঁ মই সেইপাই অকণমান আগৰ পৰা আহোঁগৈচোন তহঁতৰ ঘৰলৈ নাযাওঁ বহুত দিন খাব পোৱা নাইহে তহঁতৰ দেখিবলৈকে নোপোৱা হ'লো যা বাৰু দেই দোকানলৈকে যাওঁ হ'ব মুখখন চোকা বৰ মুখ চলাব জানে বৰ মুখ চলাব জানে এতিয়া মাৰক লগাওঁগৈ নহয় এতিয়া পাবি আজি ৰাতিকে ঢিলাই উঠিব নহয় তোৰ মুখ তেতিয়াহে কমিব আমাৰ এজনী কাম বন এটা বোলে শিকোঁ নাই ঐ মাকজনীয়ে কৈ মৰিব লাগে এজনী ৰঙিলী জীয়েকৰ লগত থাকি সেই ৰঙিলী হৈছে পাখি গৈছিলে আৰু তাই পাখি গৈছিলে মাকজনীক সহায় এটা কৰি দিওঁ নাই কামত সহায় এটা কৰি নিদিয়ে মই মৰিছোঁ কাম কৰি এইবোৰ নকওঁ লালক কৰিব হ'লে এই ভৰ দুপৰীয়াখন ক'ত গৈছে দোকানলৈ চাই আছে কি আনে মই চাওঁ বয়সনো হৈছে কিমান সেই ল'ৰা ভাল পাব হ'লে একদম চুলি চুলি ঘটালি পেলাবলৈ মন যায় দেই ৰূপালী আহিলেও মই আৰু দিলেও খবৰ নিদিয়া কিয়াতে বেয়া চাই নাপাবি আৰু এই পটককৈ বোলো বহুদিন ৰূপালীজনীক দেখা নাই ছোৱালীজনী বাটে পথে দেখি থাকোঁ যাৰ তাৰ লগত এতিয়া নক'লেও নোৱাৰিছোঁ সেইকাৰণে তোৰ ওচৰলৈ আহিলোঁ আকৌ কাৰণে হেৰি তই কিমান ভূ ভৰাই আছ ইমান ভূ ভৰাই আছ মই বোলো যাওঁ মাত খা মাতিবলৈকে ভয় লাগিলে তই যি ভাগেহে ভূ ভৰাই আছ নকবি আৰু তই গম পাইছে ছোৱালী চিন্তাতে মৰিছোঁ কিনো কওঁ মই ভাবি পোৱা নাই সেইজনী হেৰি ৰঙিলী জীয়েকৰ লগত অকল অনাই ঘূৰি ফুৰা নাই এতিয়া দুপৰীয়াখন দেখিছনে বাৰু এই দোকানলৈ যাওঁ বুলি কৈ ওলাই গৈছে তাই আহক মই দোকানলৈ যাবি নাযাবি ক'বলৈ নাপালোঁ মা বুলি চিঞৰি ক'লে মই কথা ক'বলৈ নাপালোঁ তাই গ'লেই আহক আজি তাই ৰূপালী তই সেইবোৰ ক'লে এতিয়া বেয়া পাবি মই তোৰ সেই ছোৱালী খবৰকে দিবলৈ আহিছিলোঁ তোক ঢেৰ কথা ক'বলৈ আহিছে বিয়া দুখন আন তামোল এখন আন বহি লওঁ দুজনী দেই যা বতৰ মই সেই পিয়াখনে তামোলৰ বতৰটোৱে লৈ আহোঁ তই দেই ইয়াতে বহি খুৰিব তামোল কাট দেই চিন্তাই মূৰত ধৰি গৈছেগে ৰূপালী চিন্তা নকবি যেতিয়ালৈকে মই আছোঁ ছোৱালী একো হ'ব নাই গম পাইছা একো হ'ব নাই উৰিলে চিন্তা মই এতিয়া চাই চিতি আছোঁ কাৰণেহে তোৰ ছোৱালী লাইনত আছে গম পালিনে ৰূপালী মোৰ ছোৱালী তই চাই চিতি আছ কাৰণেহে সেই লাইনত আছে তেনেকুৱা কথা নকবি দেই তোৰ ছোৱালী সেই ল'ৰা বাইকৰ পকৰত উঠি আহিলে মইহে খবৰ দিয়ে তোক কোনে খবৰ দিয়ে হেৰিয়ৰ ল'ৰা এটা পকৰত বাইকত উঠি গৈছে তোৰ জীয়েৰে দোকানলৈ হ'ব মানে সেইবোৰ কমটি ধেমালি কথা নিয় আজিকালি ছোৱালী গম পানে ল'ৰা মানুহৰ বদনাম নোলায় ছোৱালী বুলি ক'লে অলপতে বদনাম কথাটো হয় গম পাইছোঁ গৰম উঠিছে দেই সেইকাৰণে আজিকালি ছোৱালীয়ে চাই চিতি হেৰি কৰিবলৈ গম পালি আজিকালি ভাল পাওক বিশ্বাস কৰিব ন গম পালি মই তোক ভালটোহে কওঁ সেইবোৰ বাইকত পকৰত উঠি থকাটো সেইটো ভাল স্বভাৱ নহয় গম পাইছনে হয় আকৌ সেইটো ভাল কথা নহয় এনেকৈ যা পকৰত ঘূৰি ফুৰা গম পা
আজি আহক তাই তই ৰঙিলি জীয়েকক চিনি পাৱি সেইজনী আগত 10টা 8টালৈ যোৱাহে গম পাইছনে বাৰু মই হেৰি কৰিব লাগিব তাইৰ লগত ঘূৰা ফুৰাটো কমাই দিব লাগিব দিবি আকৌ কমাই দিবি সেইজনী ভাল ছোৱালী নহয় হয় মই হেৰি ঘূৰা ফুৰাটো তাইৰ লগত কমাই দিবি ভাল ছোৱালী নহয় আৰু ছোৱালীক অকল সেই পকৰে মূৰে চুমা খাই ডাঙৰ দীঘল কৰিম বুলি নাভাবিবি একোপ দিবি চিঞৰি হ'ল কি হ'ল একোপ দিওঁ আজি জাৰণ তই আজি জাৰণ দে তেতিয়া নোলাই বিচাৰি যাব লাগিছিল তই সেই তেনেকৈ বিচাৰি গ'লে নাপাওঁ খুই দিয় এনেও ঘৰ উঠা বহিয়ে গম পাইছনে বাটৰ গৰু এনেও ঘৰলৈ আহে খুই দিয় তই সেইবোৰ চিন্তা নকৰিবি এনেও বেছিহে চিন্তা হ'ল এতিয়া তই তই বিচাৰি গ'লে আনে নহয় তেনেকুৱা এতিয়া খুইদ তই কৈ দিলি মই এতিয়া বেছিহে চিন্তা হ'ব অহা ল'ৰা ছোৱালী ইমান টেঙৰ গম পাইছনে ৰাস্তা লগ নকয় নহয় জানৰ ৰাস্তা সেইটো লগ কৰিগে গোটেই তহঁতৰ ছোৱালীজনী বুলিয়ে নহয় সিও মই বহুতকে দেখিছোঁ গম পাওঁ মই গৰু ছাগলী আনোগে নহয় ফটো কলা হাত লগ কৰিবগে গম পাইছনে কিনো ফুট ফুট ফাচকে পাতি তই ছোৱালী কিন্তু বান্ধি নাৰাখিলে তই সেইবোৰ চিন্তা নকৰিবি তই মুখতে আজি জাৰণটো দে এতিয়া চাবি দে তোৰ ছোৱালী ইমানে চাৰ হ'ব এতিয়া যদি মোক ইয়াত বহি থকা দেখে তোক ক'ব মই লগালে বুলি ক'ব সেইজনীয়ে এই হিংসা কৰে বুলি ক'ব কিন্তু মই বাৰু হিংসা কেলেও কৰিম বাৰু মুঠতে তই মোৰ ভাৱলে নহ'ব এতিয়া তই গম পাইছনে তই লাগ তই জীয়েৰৰ লগত লাগ তই জাৰণ দে আৰু ছোৱালীক বুজা ভালকে যে এনেকুৱা ভাল পালে জলত তলত গুচি নাথাবি সেইদিনাখন টিভি দেখিছোঁ আমুকে মই দেখিছোঁ বিকি দিয়েগে দেখিছোঁ মাৰি পেলাই আহিব কেনেকুৱা আৰু আমি হৈছোঁ দুখীয়া ঘৰ মানুহ আমি যৌতুক বোলা বস্তুটো খুজিলে দিব আৰু বিয়া আমাৰ সাধ্য নাই সেইটোৱে ন মই বাৰু এতিয়া বোৱাৰী মোক দেখিলোঁ বাৰু দেখিলোঁ ছোৱালী ডাঙৰ হ'ল তো বিয়া নিদিয়া আগত তোৰ ভালকে চাব লাগিব মই বাৰু কাটি চুপাই খা বৰ খালি আজি জীয়েৰক মই কৈছোঁ নহয় ভালকে জাৰণ দে আৰু মুঠতে তই জীয়েৰক বুজা যাৰ ঠিকছে এদিন কোবাবি যেনেকুৱা তেনেকুৱা নহয় গম পাইছনে নেকি মই পিছফালে মই গৈ থাকোঁ কথা লগাই বুলি ক'ব হ'ব দে এইফালে